ষ্টুডেণ্টছ তোমালোকক সকলোকে মই ছেকেণ্ড ইয়েৰৰ ক্লাছলৈ ৱেলকাম কৰিলোঁ। আজি আমি ইকনমিক্সৰ চিলেবাছৰ বিষয়ে আলোচনা কৰিম। ছেকেণ্ড ইয়েৰৰ এতিয়া আমি আছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন প্ৰিপেয়াৰ কৰা ইকনমিক্সৰ চিলেবাছৰ বিষয়ে আলোচনা কৰিম। চ' আমি ইকনমিক্সক দুটা ভাগত ভাগ কৰিছোঁ। ইট ইজ ডিভাইডেড ইনটু টু পাৰ্টছ। ওৱান ইজ মাইক্ৰ' ইকনমিক্স এণ্ড মেক্ৰ' ইকনমিক্স। মাইক্ৰ' ইকনমিক্স এণ্ড মেক্ৰ' ইকনমিক্স, যাক নেকি ব্যষ্টিবাদী আৰু সমষ্টিবাদী বুলি কোৱা হয়। চ' এইটো হ'ল আমাৰ একৰ্ডিংলি আছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলে বনোৱা চিলেবাছৰ মতে। এতিয়া আমি মাইক্ৰ' ইকনমিক্স ব্যষ্টিবাদী অৰ্থনীতিৰ চেপ্টাৰসমূহ ডিছকাছ কৰোঁ আৰু ইয়াৰ মাৰ্কছ ডিষ্ট্ৰিবিউশ্যনখিনি চাওঁ। চেপ্টাৰ 1ত আমাৰ আৰম্ভণি ইন্ট্ৰডাকশ্যনছ ফাৰ্ষ্ট চেপ্টাৰ হয়। 4 to 6 মাৰ্কছ ইয়াৰ পৰা অহাৰ চান্স আছে। ইয়াতে আমাৰ ইকনমিক্সৰ বেচিক্স কনচেপ্টছখিনি ডিছকাছ কৰিম আমি। তো চেপ্টাৰ 2ত থিয়ৰী অফ কনজিউমাৰ বিহেভিয়াৰ, উপভোক্তাৰ আচৰণ তত্ত্ব। চ' ইয়াতে আমাৰ 10 to 15 মাৰ্কছ অহাৰ চান্স আছে। চ' ইয়াতে আমি কনজিউমাৰ্ছৰ বিহেভিয়াৰখিনি ডিছকাছ কৰিম, এবাউট বাজেট অফ দ্য কনজিউমাৰ্ছ, ডিমাণ্ড অফ দ্য কনজিউমাৰ ইটচেট্ৰাখিনি আমি ইয়াতে ডিছকাছ কৰিম। নেক্সট চেপ্টাৰ 3 প্ৰডাকশ্যন এণ্ড কষ্ট, উৎপাদন আৰু ব্যয়। এইটো আমাৰ এটা লং চেপ্টাৰ হয়। ইয়াতে 15 to 18 মাৰ্কছ অহাৰ চান্স আছে। টেণ্টেটিভলি মই 15 to 18 মাৰ্কছ কৈছোঁ। ইয়াতে থিয়ৰিটিকেলি, ডায়গ্ৰামেটিকেলি এণ্ড মেথামেটিক্স কিছুমান বস্তুবোৰ প্ৰডাকশ্যনৰ লগত জড়িত কথাবোৰ আমি ডিছকাছ কৰিম। চ' এইটো এটা লং কুৱেশ্যনছ আহে ইয়াৰ পৰা। চ' সেইকাৰণে 18 মাৰ্কছ, মেক্সিমাম 18 মাৰ্কছ বা 15 মাৰ্কছ মই ধৰি লৈছোঁ ইয়াৰ পৰা। চেপ্টাৰ 4 থিয়ৰী অফ দ্য ফাৰ্ম আণ্ডাৰ পাৰফেক্ট কম্পিটিশ্যনছ এণ্ড চেপ্টাৰ 5 মাৰ্কেট ইকুইলিব্ৰিয়াম। এই দুইটা একেলগে মই 15 to 20 মাৰ্কছ ইয়াতে টেণ্টেটিভলি ধৰি লৈছোঁ। উৎপাদন আৰু ব্যয়, পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ তত্ত্ব আৰু বজাৰ ভাৰসাম্য। চ' বজাৰৰ লগত ৰিলেটেড কিছুমান ডিফাৰেণ্ট টাইপ অফ মাৰ্কেট চিটুৱেশ্যনছবিলাক আমি ডিছকাছ কৰিম। ইয়াৰ ইকুইলিব্ৰিয়াম কণ্ডিশ্যনছখিনি আমি ডিছকাছ কৰিম। ভাৰসাম্য কেনেকৈ পাব পাৰে এইখিনি ডিছকাছ কৰিম। চ' এইটো এটা লং চেপ্টাৰ হয়। ইয়াৰ পৰা 20 মাৰ্কছটো আমি এক্সপেক্ট কৰিছোঁ। ডায়গ্ৰামেটিকেলি বহুত কুৱেশ্যনছ আহে ইয়াৰ পৰা। এণ্ড লাষ্ট চেপ্টাৰটো হৈছে আমাৰ নন কম্পিটিটিভ মাৰ্কেট, প্ৰতিযোগিতামূলক বজাৰ। এইটো হ'ল শ্বৰ্ট এটা চেপ্টাৰ হয়, সৰু এটা চেপ্টাৰ। ইয়াৰ পৰা বেছি কুৱেশ্যনছ নাহে। 4 to 5 অৰ ধৰি লোৱা 6 মাৰ্কছ আহিব পাৰে। চ' এইটো মাৰ্কেট ৰিলেটেড কিছুমান কুৱেশ্যনছবোৰ ইয়াতে আহে। চ' এইখিনি হ'ল আমাৰ আছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলে পাব্লিছ কৰা চিলেবাছৰ পৰা লোৱা হৈছে। বাকী তোমালোকে বজাৰৰ পৰা কিনা কিতাপবোৰত মাৰ্কছ ডিষ্ট্ৰিবিউশ্যনছখিনি বা চেপ্টাৰ ৱাইজ ডিষ্ট্ৰিবিউশ্যন কৰাখিনি অলপ দীঘলকৈ ডিছকাছ কৰা পাব পাৰা। চ' এইটো হ'ল মই আছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যনৰ কাউন্সিলৰ পৰা ডিছকাছ কৰাখিনি লোৱা হৈছে ইয়াতে। এতিয়া আহা মেক্ৰ' ইকনমিক্স সমষ্টিবাদী অৰ্থনীতিলৈ। ইয়াৰ চেপ্টাৰ টোটেল 6 চেপ্টাৰ আছে ইয়াতো। চেপ্টাৰ 1ত ইন্ট্ৰডাকশ্যনছ, আগৰ দৰে ইয়াতো আমি আৰম্ভণি বেচিক কনচেপ্টছখিনি, মেক্ৰ' ইকনমিক্সৰ বেচিক কনচেপ্টছখিনি ডিছকাছ কৰিম। ইয়াৰ লগত মই চেপ্টাৰ 2 নেশ্যনেল ইনকাম একাউণ্টিং একেলগে 10 to 15 মাৰ্কছ ধৰি লৈছোঁ মই ইয়াৰ পৰা। কাৰণ চেপ্টাৰ 1ত বেছি ডাঙৰ ইউনিটছ নহয়, ইয়াতে বেছি কুৱেশ্যনো নাহে। চ' দুটামান কুৱেশ্যন আহিব, সেইকাৰণে একেলগে মই চেপ্টাৰ 2ত ধৰি লৈছোঁ। ডাঙৰ কুৱেশ্যন চেপ্টাৰ হয় নেশ্যনেল ইনকাম একাউণ্টিং, ৰাষ্ট্ৰীয় আয় গণনা, কেনেকুৱা আমি ৰাষ্ট্ৰীয় আয় পাব পাৰোঁ। ৰাষ্ট্ৰীয় আয়ৰ বিষয়ে আমি ইয়াতে ডিছকাছ কৰিম। ইয়াৰ গণনা কৰা কিছুমান পদ্ধতিসমূহ ডিছকাছ কৰিম। চেপ্টাৰ 3 মানি এণ্ড বেংকিং, মুদ্ৰা আৰু বেংক ব্যৱস্থা। 8 to 10 মাৰ্কছ ইয়াতে ধৰি লৈছোঁ মই। ইজি চেপ্টাৰ হয়। তোমালোকে ক্লাছ 9 আৰু 10ত ইয়াৰ বিষয়ে ভালকৈ পঢ়িব পাইছা। ইয়াতে আমাৰ যেনে RBI বেংক, কমাৰ্চিয়েল বেংক, ইয়াৰ ফাংচনছসমূহ আমি পঢ়িম। ফাংচনছ অফ কমাৰ্চিয়েল বেংক, RBI, মানিবিলাকৰ ফাংচনছ ইটচেট্ৰা আমি ইয়াতে পঢ়িম। ইয়াতে আমি 8 to 10 মাৰ্কছ ধৰি লৈছোঁ। ইজি চেপ্টাৰ হয়, স্ক'ৰিং চেপ্টাৰ হয়। চেপ্টাৰ 4 ইনকাম ডিটাৰমাইনেশ্যনছ, আয় নিৰ্ধাৰণ কৰা। এইটো অলপমান ক্ৰিটিকেল হয় চেপ্টাৰটো। ইয়াতে ইনভেষ্টমেণ্টৰ বিষয়ে পঢ়িম আমি, ইনকাম কেনেকৈ জেনেৰেট কৰিব পাৰোঁ ইটচেট্ৰা, এক্সপ'জ
ইনভেষ্টমেণ্ট এক্সেণ্টি ইনভেষ্টমেণ্ট এক্সেট্ৰাবিলাক আমি ইয়াতে পঢ়িম 10 to 15 মাৰ্কছ ইয়াতে বহুত কুৱেশ্যনছ আহে কিছুমান মেথছ আছে ইয়াতে কেইটামান চ' সেইকাৰণে মই 10 to 15 মাৰ্কছ ধৰি লৈছোঁ চেপ্টাৰ 5 গভৰ্ণমেণ্টছ বাজেট এণ্ড দ্য ইকনমি এইটো হ'ল আমাৰ স্ক'ৰিং চেপ্টাৰ হয় ইয়াতে ডাইৰেক্ট কুৱেশ্যনছ আহে ইয়াতে মেথছ নাই ইয়াতে আমাৰ ডাইৰেক্ট কুৱেশ্যনছবিলাক ইয়াতে আহিব কনচেপচনেল কুৱেশ্যন বেছি নাথাকে চ' ইয়াতে 8 to 10 মাৰ্কছ মই ধৰি লৈছোঁ এণ্ড লাষ্ট চেপ্টাৰ আছে আমাৰ চেপ্টাৰ 6 অপেন ইকনমি মেক্ৰ' ইকনমিক্স মানে মুক্ত অৰ্থ ব্যৱস্থা ইয়াতে আমি বেলেঞ্চ অফ পে'মেণ্ট বিষয়ে পঢ়িম আৰু কাৰেঞ্চি আমাৰ এক্সচেঞ্জ ৰেট এইবোৰ আমি ইয়াতে পঢ়িম চ' এইখিনি হ'ল আমাৰ মাইক্ৰ' ইকনমিক্স আৰু মেক্ৰ' ইকনমিক্সৰ আমাৰ চিলেবাছ মই চমুকৈ ইয়াতে ইন্ট্ৰডাকশ্যনছখিনি দিলোঁ আমি ক্লাছত বেছি ভালকৈ ডিছকাছ কৰিম যদি আমাৰ লকডাউন সোনকালে শেষ হয় তো আমি ক্লাছত সোনকালে ডিছকাছ কৰিম আমি বেছি ভালকৈ ডিছকাছ কৰিব পাৰিম ক্লাছত চ' এইখিনি হ'ল আমাৰ আজি আমাৰ ছেকেণ্ড ইয়াৰৰ ইকনমিক্সৰ চিলেবাছৰ বিষয়ে চমু ইন্ট্ৰডাকশ্যনছ